সকলোকে গুড মৰ্ণিং জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এয়া আইমানু গৈ আছে আৰ্টৰ স্কুললৈ। দুদিনমান দেৰিকৈ এডমিশ্যন দিম বুলি ভাবিছিলোঁ তাইক, কিন্তু সকলোবোৰ যোৱা দেখি তাই একদম পূৰা যাওঁ সেইকাৰণে যোৱাকালি এডমিশ্যন দিলোঁ। আজি ঘৰতে দাদা আৰু যোন থকাৰ কাৰণে আমাৰ ইফালৰ জংঘলখিনি অলপ কাটি আছে। বহুত জংঘল হৈ যায়, প্ৰায়ে চাফা কৰি থাকিব লাগে। আজি এতিয়া দুইটাই এইবোৰত কামত লাগি আছে। আইমানুক স্কুলৰ পৰা থৈ ঘূৰি আহোঁতে চব্জি অকণমান বজাৰ কৰি লৈ আহিলোঁ। ঘিউ কচু, বন্ধাকবি আনিলোঁ, কেইটামান কুন্দুলি লৈ আহিলোঁ, স্কোৱাছ, তাৰপিছত সেইফালে এটা কোমোৰা আছে, ৰাতিকৈ মাছৰ লগত বনাব লাগিব। আজি ওচৰতে এখন বিয়া আছে, সেইকাৰণে এইযোৰ কাপোৰ উলিয়াই লৈছোঁ। কাপোৰযোৰ মই লৈ আহিছিলোঁ পিন্ধোঁ বুলি। খুব ভাল লাগে কাপোৰযোৰ, দুটা কালাৰ আহে আৰু আগৰ দিনৰে মীনা কৰা হয়। ওলাই পেলাই ৰেডি হ'লোঁ। এতিয়া আমি যাম লাহেকৈ আৰু কাপোৰযোৰ পিন্ধিলোঁ। নহয় এইখিনি হৈছে লক্ষী পূজাত দিছিলোঁ নাৰিকল চিৰা আৰু চেনি সানি পেলাই যে দিয়ে কেঁচা ভোগ। অলপ থাকি গৈছিলে, সেইকাৰণে মই ধুনীয়াকৈ থৈ দিছিলোঁ আৰু ভাবিছোঁ এতিয়া এইখিনি এনেই নষ্ট হোৱাতকৈ কিবা এটা বনাওঁ বুলি। তাকে চাওঁচোন কেনেদৰে কি হয়গৈ। কেৰাহীটো বহাই লৈ ইয়াত 2 চামুচ ঘি দিলোঁ আৰু এতিয়া মিশ্ৰণখিনি ইয়াতে দি ল'ম। ইয়াতে অলপ চেনি সানি থোৱাই আছিলে আৰু অলপ মই জোখ কৰি পেলাই দিছোঁ। যিহেতু লাড়ু নবনাওঁ সেইকাৰণে অকণমান ঘি দিয়াৰ কাৰণে ৰঙা হৈছে, কোনো কথা নাই। এইফালে এয়া প্লেটত আমন বাদাম আৰু কাজু অকণমান আধা গুড়ি কৰি লৈছোঁ। এতিয়া এইখিনি ইয়াতে মিক্স কৰি দিম আৰু অকণমান কালাৰটো আহিবৰ কাৰণে মই ইয়াৰ পৰা অকণমান গুড় দি দিম। আকৌ এইখিনি ভালদৰে লৰাই লৈছোঁ আৰু এইখিনি প্ৰায় ভজা হৈ আহিছে আৰু ইয়াত মই এতিয়া দিম 2 চামুচ কনডেন্স মিল্ক দিম আৰু অলপ গাখীৰ দিম। মিল্কখিনি ল'লোঁ আৰু ইয়াতে মই অকণমান পানী মিলাই আগতে গাখীৰটো গুলি ল'ম, নহ'লে বহুত আঠা হৈ আছে, তাত দিবলৈ অসুবিধা হ'ব। এয়া গাখীৰখিনি গুলি ল'লোঁ আৰু ইয়াত ধুনীয়াকৈ দি দিম আৰু ইয়াৰ কালাৰটো ধুনীয়া আহিছে, পূৰা ৰঙচুৱা হৈছে অকণমান গুড় দিয়াৰ কাৰণে। আৰু এয়া অলপ আমুল তাজা মিক্স কৰি দিলোঁ আৰু এতিয়া এইখিনি গাখীৰতে ধুনীয়াকৈ সিজিবলৈ দিম। এয়া চাওক গোটেইখিনি ধুনীয়াকৈ বাঁহ খাইছে আৰু পূৰা ছাইডৰবোৰ শুকাই আহিছে, ছাইডত লাগি থকাবোৰ শুকাই আহিছে আৰু এতিয়া এইখিনি মই কাঁহী এখনত দি দিম আৰু বৰফিৰ আকাৰত কাটি ল'ম। কাঁহীখনত এয়া ঘি দি ধুনীয়াকৈ অকণমান সানি লৈছোঁ আৰু এইখিনি এতিয়া কাঁহীত বাকি দিম। কাঁহীখনত দি লৈ পেলাই কাটি দিছোঁ। ঠাণ্ডা হ'লে খাই চাব লাগিব কেনেকুৱা হৈছে। গোন্ধটোতো ভালেই হৈছে, জোনক অকণমান খাবলৈ দিছোঁ, ভাল হোৱা বুলিয়ে কৈছে। আৰু মানুহ খাবা নেকি অকণমান? খাবা, ৰ'বা এইফালৰখিনি লোৱা, সেইফালৰখিনি লোৱা। নহয় তথাপিও কোৱাচোন অকণমান খাই কেনেকুৱা লাগিছে? ধুনীয়া লাগিছে, ভাল লাগিছে, ঠিক আছে। নাৰিকল আৰু চুজি লাডু বনাবৰ কাৰণে আগতে এয়া চুজিখিনি ধুনীয়াকৈ ভাজি ল'লোঁ, প্ৰায় ভজা হৈ গৈছে। এতিয়া চুজিখিনি নমাই এইটো কেৰাহীতে নাৰিকলখিনি ভাজি ল'ম। একেটা কেৰাহীতে মই নাৰিকলখিনি বহাই দিলোঁ আৰু নাৰিকলখিনিত চেনি দিছোঁ ডাঙৰ কাপেৰে 1.5 কাপ। সোৱাদটো অকণমান ভাল হ'বৰ কাৰণে মই ইলাচি কেইটামান থেতেলাই পেলাই ইয়াত দি দিছোঁ। নাৰিকলখিনি ভজা প্ৰায় হৈ গৈছে আৰু নাৰিকলখিনি বেছি ডাঠ হৈ নাযাওঁতে মই ইয়াতে চুজিখিনি দি পেলাই এবাৰ লৰাই লৈ পেলাই নমাই থ'ম। চুজিখিনিত এয়া মই 4 টোপাল ফুড কালাৰ দিলোঁ, মানে কেকত দিয়া ফুড কালাৰ দি দিছোঁ। যোনে কৈ গৈছে যে অকণমান দিবা, কালাৰটো ভাল লাগে দেখিবলৈ, সেইকাৰণে দি লৈছোঁ আৰু এইখিনি প্ৰায় হৈ গৈছে আৰু এতিয়া মিলাই লওঁ। মিলাই লৈ পেলাই বাকি পেলাই লাড়ুখিনি বনাই লওঁ। এয়া মোৰ লাডুখিনি ৰেডি হৈ গ'ল, দেখিছেনে? আৰু এতিয়া অকণমান ফেনৰ তলত থওঁ, তাৰপিছত কণ্টেইনাৰত ভৰাই থৈ দিব লাগিব। এয়া কাটি থৈছিলোঁ বৰফি ডিজাইনত, উঠি আহিছে আৰু অলপ মানে বেকা বেকি হৈছে, কিয় ইয়াতে বাদাম চাদাম দি থোৱা আছে কাৰণে কাটোতে অকণমান বেয়া হৈছে আৰু ইমান যিহেতু এক্সপাৰ্ট নহয় সেইকাৰণে অলপ তেনেকুৱা হৈছে। বনাই থাকিলে আহি যাব। এয়া
কোমোৰা দি মাছ বনাম কাৰণে কোমোৰা টুকুৰা ধুই ল'লোঁ আৰু অকণমান মচুৰ দালি ধুই লৈছোঁ। আচলতে এইবিধ তৰকাৰী মোৰ খুবেই প্ৰিয়। আমাৰ ডাঙৰ জেঠাইজনীয়ে বনাই, খুব ধুনীয়াকৈ বনায় আৰু মই খাই খুব ভাল পাওঁ, কিন্তু বৰালি মাছেৰে খাই বেছি ভাল লাগে। তৰকাৰী বনাবৰ কাৰণে মাছ কেইপিচ আগতে ভাজি লওঁ, ভাজি পেলাই নমাই থৈ পেলাই একেটা কেৰাহীতে আকৌ তৰকাৰীখিনি বনাম। আৰু তৰকাৰীখিনি বনাবৰ কাৰণে এইফালে পিঁয়াজ, আদা ৰচুন অকণমান থেতেলাই লৈছোঁ, তেজপাত 2টা, শুকান জলকীয়া আৰু এইটো কেৰাহীতে এইখিনি একেলগে দি লৈ পেলাই ভাজি ল'ম। আৰু ইয়াত মই অকণমান দিছোঁ জিৰা গুড়ি, আপোনালোকে আন্দাজ কৰি জিৰা গুড়ি দিলেই হ'ল। সেইখিনি ভজা হৈ যোৱাত মই ইয়াতে আগতে কোমোৰা কেইটুকুৰ দি পেলাই ভালদৰে ভাজি ল'ম। আৰু নিমখৰ পৰিমাণটো নিজে আচলতে যিকোনো বনোৱা বস্তুত নিজে চালে বেছি ভালদৰে গম পোৱা যায়। কম বেছি হৈ থাকিলে বেয়া লাগিব। মই সেইকাৰণে আচলতে অকণমান নিজে খাই চায়ে লওঁ দেই। এইখিনি এতিয়া ধুনীয়াকৈ ভজা হৈ গৈছে আৰু ইয়াত মই দালিখিনি আছিলে যে সেইখিনি দি দিছোঁ, দি পেলাই ইয়াত ভালদৰে উতলিবলৈ দিম আৰু মাছ কেইটুকুৰ দি দিম। মাছ কেইটুকুৰ দি পেলাই উতলিলে আইমানৰ কাৰণে অলপ কাঢ়ি থ'ম, কাঢ়ি পেলাই আমাৰ কাৰণে জালুকৰ গুড়ি অলপ দি দিম। আইমানৰ কাৰণে তৰকাৰী কাঢ়ি থ'লোঁ আৰু এতিয়া দি দিম এই জালুকৰ গুড়িখিনি। আচলতে জালুকৰ গুড়ি নিদিলে তৰকাৰীটোৰ সোৱাদটো নুঠে বুলিয়ে ক'ব পাৰি, একদমেই ভাল নালাগে। আৰু এতিয়া তৰকাৰীখিনি উতল আহিলে ধুনীয়াকৈ নমাই থ'ম। হাই গাইজ, মই নিজে ভাত খাব পৰা হৈ গ'লো। ভাত দেখোন তুমি আগৰ পৰাই নিজে খাব পাৰা। ভাত খাব পৰা নে মাছ বাছি খাব পাৰা? মাছ মানে বেছি গুৰি থাকে, এইবিলাক চাকমান গুল আৰু এইটো চাক অক্টোপাছ। থৈ দিয়া থৈ দিয়া। অঁ থৈ দিয়া। আৰু অকণমান খাই দিয়া। দুটা খাব, দুটা ভাত খাই নেকি মানুহ? এতিয়া খাব পৰা হৈছে আৰু তাই নিজে ফুলডাল উলিয়াই লৈ পেলাই মোক বাচিবই নিদিয়ে আজিকালি। ডাঙৰ হৈছে আমাৰ ছোৱালী ন মা? ডাঙৰ হৈছে নি? আৰু এতিয়া কলেজ পঢ়িছোঁ। ক'ত কলেজ পঢ়িলা? দিয়া ঠিক আছে, তুমি তেনেহ'লে খোৱা আৰু গোটেইখিনি খাবা দেই। গোটেইখিনি নাখাওঁ, মাছখিনিহে খাম। ভাতকেইটা নোখোৱা? ভাত দিওঁৱেই কেইটামান, খাই তাৰ পৰা সেইকেইটা দিয়া খাই লোৱা। আজিৰ ভিডিঅ'টো ইমানতেই সামৰিলোঁ। আপোনালোকে চাই যদি ভাল পালে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।